নমস্কাৰ আজি পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি 2 দিনৰ আগতে মই এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছিলোঁ য'ত মই ভোটাৰ কাৰ্ডৰ লগত কেনেকৈ আধাৰ লিংক কৰিব পাৰি দেখাইছিলোঁ আৰু সেই ভিডিঅ'টোৰ জৰিয়তে বহুতে ইতিমধ্যে ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড তেওঁলোকে নিজৰ বাবে লিংক কৰি লৈছে কিন্তু সেই ভিডিঅ'টোত মই এইটো দেখুৱা নাছিলোঁ যে পৰিয়ালৰ বাকী সদস্যসকলৰ বাবে কেনেকৈ লিংক কৰিব আৰু আজিৰ এই ভিডিঅ'টোত মই তাকে দেখাবলৈ গৈ আছোঁ গতিকে ভিডিঅ'টো শেষলৈকে মন দি চাওক প্ৰথমতে আমি আগৰ দৰে গুগল ব্ৰাউজাৰত যাব লাগিব গুগল ব্ৰাউজাৰত গৈ আমি ইয়াত সাৰ্চ মেনুটোত NVSP লগইন যদি আমি তাত টাইপ কৰি ক্লিক কৰোঁ তেতিয়া এই সাইটটো আহিব লিংক URL টো তাত ক্লিক কৰিলে আগত যেনেকৈ লগইনত গৈছিলোঁ ইয়াত লগইনত নগৈ অলপ যদি তললৈ আহোঁ তেনেহ'লে ভোটাৰ পৰ্টেল বুলি এটা তাতে টেপ পাম তাত যাম তাত ক্ৰিয়েট এন একাউণ্ট অপশ্যনটোত আমি ক্লিক কৰিম তাত আমি এটা মোবাইল নাম্বাৰ আমাক লাগিব সেইটো আমি ঘৰত যিকোনো মোবাইল নাম্বাৰ দিব পাৰিম আৰু সেই মোবাইল নাম্বাৰটো তাত দিয়াৰ পিছত আমি সেন্ড OTP অপশ্যনত ক্লিক কৰিলে OTP আহিব সেই OTPটো এন্টাৰ কৰি আমি ভেৰিফাই যদি কৰোঁ তেতিয়া আমাৰ হেতু তাত একাউণ্টটো ক্ৰিয়েট হ'ব আৰু এখন নতুন পেজ খোল খাব য'ত আমি পাছৱৰ্ডটো দিব লাগিব আমি নতুন নিজৰ মতে এটা পাছৱৰ্ড দিম দিয়াৰ পিছত ক্যাপচাটো দি ক্ৰিয়েট একাউণ্টটোত ক্লিক কৰিম তেতিয়া আমাৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব আৰু পাছৱৰ্ডটো ভালকৈ ৰাখিব তাৰপিছত আমি ইয়াত ওয়েলকাম অপশ্যনটোত যাম ওয়েলকামত প্ৰফাইল ক্ৰিয়েট কৰিব লাগিব তাত ঘৰৰ আমি যিকোনো এজন পৰিয়ালৰ সদস্যৰ নাম দি সাবমিটত গ'লে এইটো একাউণ্টৰ প্ৰফাইলটো ক্ৰিয়েট হৈ যাব আৰু এই পেজখন খোল খাব ইয়াত আমি যদি লাষ্টৰ টেবটোত যাওঁ প্ৰভাইড আধাৰ নাম্বাৰ এই টেবটোত গ'লে আমি আধাৰ কাৰ্ড লিংক কৰিব পাৰিম তো আমি লেট ষ্টাৰ্ট তাত যাম তাত ভোটাৰ আইডি আছে যিহেতু ইয়েছত যাম ইয়েছত গৈ ইয়াত ভোটাৰ আইডি নাম্বাৰটো দি ফেটচ কৰি প্ৰচিডত যাম তলত যেটো আছে প্ৰচিড তো তাত যাম তাত যোৱাৰ লগে লগে আমাৰ এই স্ক্ৰিনখন খোল খাব তাত আমি ভোটাৰ আইডি নাম্বাৰ নাম এখিনি আমি শুদ্ধ আছে নে চাই আধাৰ নাম্বাৰ তাত আমি ক্লিক কৰিম যেটো আধাৰ আছে হেতু ক্লিক কৰাৰ লগে লগে এখন স্ক্ৰিন খোল খাব তাত আমি মোবাইল নাম্বাৰটো আকৌ দিব লাগিব দিয়াৰ পিছত এটা ভেৰিফিকেশ্যন কোড আহিব দিয়াৰ পিছত এটো ভেৰিফাই কৰিম ভেৰিফাই কৰাৰ পিছত মোবাইল নাম্বাৰ ইজ ভেৰিফাইড বুলি এটা মেছেজ আহিব আৰু তাৰ পিছত এই স্ক্ৰিনখন খোল খাব তাত আমি পুনৰ আধাৰ নাম্বাৰটো তাত ইয়েস ক্লিক কৰি আমাৰ যেটো আধাৰ নাম্বাৰ সেই নাম্বাৰটো আমি তাত দি তললৈ আনি সেভ এণ্ড কন্টিনিউ অপশ্যনটোত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে এটা ডিক্লেৰেশ্যনৰ এখন পেজ খোল খাব তাত আমি আমাৰ যি ঠাইৰ পৰা আমি কৰি আছো প্লেসটো দি প্লে সেভ এণ্ড কন্টিনিউ কৰিম কন্টিনিউ কৰাৰ লগে লগে 6B অৰ্থাৎ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰা ফৰ্ম সেই ফৰ্মখন আহিব অনলাইন ফৰ্মখন আহি যাব আৰু আমি তাত তলত গৈ প্লে সাবমিট অপশ্যনটোত ক্লিক কৰি দিলে আমাৰ এই প্ৰসেসটো কমপ্লিট হ'ব আৰু আমাৰ ৰেফাৰেন্স নাম্বাৰ জেনেৰেট হৈ যাব যেটো আমি নোট কৰি থম পিছৰ বাবে তাৰপিছত আমি এটা হোম বুলি এটা অপশ্যন থাকে হেতুত যদি আমি পুনৰ ক্লিক কৰোঁ তেতিয়া আমি আকৌ বেলেগ এজন পৰিয়ালৰ সদস্যৰ কাৰণে লিংক কৰা কামটো কৰিব পাৰিম এতিয়া মই হেতুৱে ইয়াত আপোনালোকক কৰি দেখাইছো প্ৰসেসৰ তাত আকৌ মোবাইল নাম্বাৰ যেতিয়া এটা সময়ত মোবাইল নাম্বাৰ দেখিব আপোনালোকে মোবাইল নাম্বাৰ বিচাৰিব সেই মোবাইল নাম্বাৰটো আকৌ সেই একেটা নাম্বাৰকে দিম তাত কোনো প্ৰবলেম নাই ঘৰৰ সকলো সদস্যৰ কাৰণে এটো যেটো মোবাইল নাম্বাৰ বিচাৰিছে একেটা নাম্বাৰে দিলো আপোনালোকে দেখি আছে প্ৰসেসটো মই গুটেখিনি বৰ্ণনা কৰা নাই যিখিনি আগত যিখিনি কৰিলো সেই একে প্ৰসেস গতিকে আপোনালোকে এনে ধৰণে পৰিয়ালৰ গোটেই সদস্যসকলৰ কাৰণে এই প্ৰসেসটো কৰি লওক ঘৰত যাৰ জৰিয়তে আপুনি আপোনাৰ ঘৰৰ ওচৰৰ BLO গৰাকীকো সহায় কৰা হ'ব তেওঁৰো কাম কমিব চৰকাৰকো সহায় কৰা হ'ব যেহেতু আপুনি কামখিনি ঘৰতে নিজে বহি কৰি ললে এয়াই আছিল আজিৰ ভিডিঅ'টোত আশা কৰিছো আপোনালোকে ভাল পালে ধন্যবাদ